ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ মই এইখিনি দেখিছে ঘৰুৱা সকলোবোৰ। এইখিনি হৈছে ছজনাৰ ফুল, আলু। মই এতিয়া বনাম খালি ইয়াত চাঙৰি টেঙা বুলি ক'ম আমি, কিন্তু আপোনালোকে বা কিছুমানে টেঙেচি টেঙা এনেকৈ এক্সট্ৰা নাম আছে। টেঙেচি টেঙা আৰু মাছৰ জোল, আৰু তাতে সৰু আলু গুটি দি দিম মই। সৰু আলুগুটিখিনি মই ইয়াত বইল হ'বৰ কাৰণে কুকাৰটোত তুলি দিলোঁ। আৰু আজি পিছফালে জুইত বনাম। বহুত টাইম যিকোনো বস্তু সিজালে জুইত খাই বহুতেই টেষ্টি লাগে। মই এইখিনি আগতীয়াকৈ সিজাই ল'লোঁ। সিজাই লৈ বেলেগ এটা পাত্ৰত ঢাকি থ'লোঁ। উলিয়াই লৈ তাৰপাছত এতিয়া মই কেৰাহীখন বহাই দিলোঁ জুইত। কেৰাহীখন গৰম হ'লে মই বেলেগ কাম কৰি ল'লোঁ আৰু মাছখিনি মই তেলত দি দিলোঁ। মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি প্ৰায় হৈ গ'ল। মই এইখিনি সিতাটো উলিয়াই অকল ৰসখিনি লৈছোঁ। টেঙাৰ পানীটোহে উলিয়াই লৈছোঁ। আৰু আলু বইল হৈ গ'ল। লগতে মই ইয়াত বহিয়ে বাকলিখিনি গুচাই ল'ম। সকলো যোগাৰ কৰি মই ইয়াত কেৰাহীখনত এতিয়া তেল দিম, পিঁয়াজ দিম, বেলেগ একো নিদিওঁ। আমাৰ ঘৰত মানে নহৰু দিলেও খাই বেয়া পায়, সেইকাৰণে পিঁয়াজে ব্যৱহাৰ কৰিম। নহৰু আৰু আদা থেতালি দিলে গোন্ধটো খুবেই ভাল লাগে, কিন্তু মই ইয়াত নাই দিয়া। পিঁয়াজ ব্যৱহাৰ কৰি মই সৰু আলুগুটিখিনি অকণ ভাঙি লৈ ভালমতে ভাজি লৈছোঁ। ভাজি লৈ মই ইয়াত এড কৰিম টেঙাৰ জোলখিনি। সকলোৱে বনোৱাৰ ধৰণে বনাইছোঁ। এনেই মই ভিডিঅ'টো ৰাখি থ'লোঁ আৰু ইয়াতো দি দিলোঁ মই টেঙাৰ জোলখিনি। আৰু বইল হোৱালৈকে মই ৰখি থাকিম অকণমান। আৰু খাই কিন্তু বহুত ভাল লাগিলে। মাছৰ টেঙাৰ জোলখন অসমীয়াৰ খুবেই প্ৰিয়, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াত মই মাছখিনি দি দিম। অলপ টাইম উতলাৰ পাছত যিকোনো বস্তু উতলি ওপৰত যেতিয়া এটা সুন্দৰ চামনি বহি যায়, তেতিয়া সেইখিনি চব্জি সোৱাদটোৱেই বেলেগ হয়, নহয় জানো? সেইকাৰণে বহুত সময় মই বহি উতলাইলোঁ। উতলাই পানীখিনি যিমান দিছোঁ তাৰে আধা হৈ গ'লগৈ। আৰু ইয়াত মই জলকীয়া দিয়া নাই, কাৰণ সৰু পোৱালিও খাব যিহেতু। অকণমান ধনিয়া বাৰীৰে দি দিলোঁ। গোন্ধটো খুব ভাল আহিছে আৰু মোৰ মাতটো বহি গৈছে, চৰ্দি লাগি আছে। সেইখিনি উতলি আছে ধুনীয়াকৈ। আৰু ভিডিঅ' বনাম বুলি যে মই ধুনীয়া বস্তু ব্যৱহাৰ কৰিছোঁ। ধুনীয়া মানে যিকোনো বস্তু সকলো মই ধুনীয়াকৈ লোৱা নাই। ঘৰত যেনেকৈ খাওঁ তেনেকেই ব্যৱহাৰ কৰিছোঁ। আৰু আনফালে মই জ্বলি থকা জুইত ধুনীয়াকৈ সৰু আলুগুটি কেইটামান সুমুৱাই দিলোঁ। সেইখন এখন পিটিকা আৰু মাছৰ টেঙা জোল। অন্য ভাজিও আছে, বেলেগখিনি মই নাই বনোৱাৰ কাৰণে নাই দেখুওৱা। বহুতে ভিতৰত বনাইছে, দেৰিও হৈ গ'ল। আৰু মাছৰ টেঙা জোলখন পূৰা পাৰফেক্ট হৈছে। খাবলৈ কিন্তু কি যে সোৱাদ আছিলে। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই। আমি এতিয়া ভাত খাবলৈ হ'ব, আৰু ভাত খোৱাখিনি ভিডিঅ' নকৰোঁ। খাওঁতে সদায় ধুনীয়াকৈ খাব লাগে। আৰু ইয়াত মই আনি ল'লোঁ এতিয়া পুৰি, আৰু ঘৰৰে এইডাল পিঁয়াজ পাত কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু লোৱা নাই, আদা লৈছোঁ, আৰু ধনিয়া দি পিটিকাখন হৈ গ'ল। আজি ভিডিঅ'টো ইমানেই। চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই। চাহ একাপ খাই লওঁ।